নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই ক'ত আছোঁ গম পাইছেনে? হয়, মই আছোঁ বৰ্তমান সোৱণশিৰি নদীৰ পাৰত আৰু মোৰ চাৰিওফালে আছে পাহাৰ চাওকচোন। আবেলি নদী পাৰত আহি কিমান যে ভাল লাগে নহয়নে? এজাক ঠাণ্ডা বতাহ গাত লাগে, গাটো শীতল পৰি যায়। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। আৰু সোঁখন দেখিছেনে? দুখন নাও জইন কৰি কেনেকৈ গাড়ীখন উঠাই আনিছে। আচলতে ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গাড়ীকেইখন গৈ এনেকৈ পাৰত উঠাবগৈ আৰু এইখিনিতে কথা এটা কৈ থৈছোঁ, মানে মোৰ চেনেলটো নতুন। আপোনালোকে মোৰ প্ৰথম ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব। এয়া চাওক, নাওখন গৈ সোঁখিনিত নমাই দিবগৈ গাড়ীখন। শেষত দুকপিমান তাতে মৰা ফটো আপলোড দি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।